হেল্ল' বন্ধু-বান্ধৱীসকল নমস্কাৰ। স্বাগতম জনাইছোঁ নলেজ ক্ৰিয়েটৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ সমাসৰ বিষয়ে। প্ৰথমতে আমি জানি ল'ম সমাস কি, অৰ্থাৎ সমাস কাক বোলে। ইয়াত লিখা আছে পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। অৰ্থাৎ সমাস হ'বলৈ পদকেইটা পৰস্পৰ অৰ্থ সম্পৰ্ক থাকিব লাগিব। আৰু পদ দুটা হ'ব পাৰে বা তিনিটাও হ'ব পাৰে। যেতিয়া পদকেইটা লগ লাগি এটা পদ হয় তেতিয়া তাক সমাস বোলা হয়। এতিয়া কথা হ'ল সমাস কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়। আমি যদি জানো যে সমাস কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, সাধাৰণতে শব্দ বা কথা চুটি বা শ্ৰুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয়। যে এটা শব্দ আছে সেই শব্দটো সৰুকে বা চুটিকে লিখিবলৈ আৰু শব্দটো শ্ৰুতিমধুৰ কৰিবলৈ সমাসৰ ব্যৱহাৰ কৰা হয়। যেনে ঘৰত যি উপজে ঘৰ উপজা, আমি ঘৰত যি উপজে বুলি নকৈ ঘৰ উপজা বুলি ক'ব পাৰোঁ। ইয়াত শব্দটো চুটিও হ'ল আৰু শ্ৰুতিমধুৰো হ'ল। এতিয়া চাওঁ সমাসৰ প্ৰকাৰসমূহ। সমাস হৈছে 6 প্ৰকাৰৰ: দ্বন্দ্ব সমাস, তৎপুৰুষ সমাস, কৰ্মধাৰয় সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস আৰু অব্যয়ীভাৱ সমাস। আমি প্ৰকাৰকেইটা ভালদৰে বুজি ল'ব লাগিব, কাৰণ এই 6টাৰে খেল। পৰীক্ষাত যদি এটা শব্দ দি দিয়া হয় আৰু সোধা হয় যে এই শব্দটো কোনটো সমাসত পৰিছে, আমি প্ৰকাৰকেইটা ভালদৰে বুজি ল'লেহে গম পাম যে শব্দটো কোনটো সমাসত আছে। গতিকে সেইখিনি আমি ভালদৰে বুজি ল'ব লাগিব। প্ৰথমতে বুজাব গৈ আছোঁ দ্বন্দ্ব সমাস। ইয়াত লিখা আছে দুটা বা ততোধিক শব্দ যাৰ অৰ্থ দুয়োটা সমান গুৰুত্বপূৰ্ণ, তেনে মিলনক দ্বন্দ্ব সমাস বোলে। এই সমাসত সমস্যমান সংজ্ঞা শব্দবোৰ সংযোজক অব্যয় আৰু দ্বাৰা লগ লাগি থাকে। দ্বন্দ্ব মানেই হৈছে যোৰা। যেনে ধৰা দুটা পদ আছে আৰু দুয়োটা সমানেই গুৰুত্বপূৰ্ণ আৰু সেই পদ দুটা আৰু সংযোগৰ দ্বাৰা লগ লাগি আছে। সেই আৰু আঁতৰাই দুটা পদ এক পদ কৰাটোৱেই হৈছে দ্বন্দ্ব সমাস। যে দুজন ককাই আৰু ভাই কাজিয়া কৰিছে, ইয়াত ককাই আৰু ভাই বুলি নকৈ আৰুটো আঁতৰাই ককাই ভাই বুলি যদি কওঁ তেন্তে সেইটো হৈছে দ্বন্দ্ব সমাস। উদাহৰণস্বৰূপে দিন আৰু ৰাতি, দিন ৰাতি, সুখ আৰু দুখ, সুখ দুখ। ইয়াত আৰু সংযোজক আঁতৰাই দিয়া হৈছে। ই আকৌ 3 প্ৰকাৰৰ: ইতিৰেকৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস আৰু এক দ্বন্দ্ব সমাস। এতিয়া আহিছোঁ তৎপুৰুষ সমাস। তৎপুৰুষ সমাস জানিবলৈ আমি বিভক্তি জানিব লাগিব। বিভক্তিৰ তালিকাখন যদি চাওঁ, প্ৰথম বিভক্তি এ, দ্বিতীয় বিভক্তি ক, তৃতীয় বিভক্তি এৰে, চতুৰ্থ বিভক্তি লৈ, পঞ্চমী বিভক্তি ৰ, ষষ্ঠী বিভক্তি ৰ আৰু সপ্তমী বিভক্তি ত, এ ইত্যাদি। ইয়াত কোৱা হৈছে যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তি লোপ হৈ সমাস হয়, তাকে তৎপুৰুষ সমাস বোলে। অৰ্থাৎ এই সমাসত প্ৰথম পদটো কাৰক ৰূপে থাকে আৰু দ্বিতীয় পদটো মুখ্য হয়। যেনে ধৰা ৰজাৰ পুত্ৰ ৰাজপুত্ৰ। ইয়াত ৰজাৰ লগত ৰ বিভক্তি যোগ হৈ আছে আৰু ৰটো যিহেতু প্ৰথম বিভক্তি নহয় আৰু ৰ বিভক্তি লোপ হৈ ৰাজপুত্ৰ হৈছে, সেয়েহে এইটো এটা তৎপুৰুষ সমাস। ঠিক তেনেকৈ ৰজাৰ সিংহাসন ৰাজসিংহাসন। ইয়াতো ৰ বিভক্তি লোপ হৈ ৰাজসিংহাসন হৈছে। এতিয়া গম পালা যে বিভক্তিৰ চিনটো লোপ পাই যেতিয়া এটা সমাস হ'ব সেইটোৱে হৈছে তৎপুৰুষ সমাস। তৎপুৰুষ সমাস আকৌ কেইবা ধৰণৰ আছে, সেইকেইটা নপঢ়িলেও হ'ব। হ'লেও প্ৰকাৰকেইটা এবাৰ কৈ দিছোঁ: দ্বিতীয় তৎপুৰুষ, তৃতীয় তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ। এতিয়া আহোঁ কৰ্মধাৰয় সমাস। যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগোৱা হয় তাকে কৰ্মধাৰয় সমাস বোলে। এতিয়া আমি সকলোৱে জানো যে বিশেষ্য মানে হৈছে নাম বুজোৱা শব্দ আৰু গুণ বুজোৱা শব্দবিলাক হৈছে বিশেষণ। তো ইয়াত কি কৈছে, যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগোৱা হয় তাক কি কোৱা হয়, তাক কোৱা হয় কৰ্মধাৰয় সমাস। অৰ্থাৎ এই সমাসত প্ৰথম পদে দ্বিতীয় পদটোক বৰ্ণনা কৰে। যেনে ধৰা পিতল বৰণৰ যি চকু পিতল চকু। এতিয়া ইয়াত কি বুলি ক'ম, ইয়াত বিশেষণ পদটো হৈছে পিতল বৰণৰ, হয়নে? মানে গুণ দুখ এইবিলাক বুজোৱা শব্দবোৰ হৈছে বিশেষণ। পিতল বৰণৰ সেইটো হৈছে বিশেষণ আৰু চকু হৈছে নাম বুজোৱা শব্দ বা বিশেষ্য পদ। গতিকে এইটো কি হৈছে, পিতল বৰণৰ যি চকু পিতল চকু। ঠিক তেনেকৈ
শুক্লজী পক্ষ শুক্লপক্ষ ইয়াত শুক্ল হৈছে বিশেষণ আৰু পক্ষ হৈছে বিশেষ্য আৰু পুণ্যজী ভূমি পুণ্যভূমি ইয়াত পুণ্য হৈছে বিশেষণ আৰু ভূমি হৈছে বিশেষ্য ইয়াত তোমালোকে দেখিছা যে ইয়াত যিবিলাক উঠি গৈছে বা লোপ পাইছে গতিকে এনেধৰণৰ সমাসেই হৈছে কৰ্মধাই সমাস এতিয়া আহিছোঁ দ্বিগু সমাস দ্বিগু সমাসটো আনকেইটাৰ তুলনাত একেবাৰে সহজ ইয়াত কোৱা হৈছে দুটা বা তাতকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয় তাকে দ্বিগু সমাস বোলে অৰ্থাৎ য'ত সংখ্যাৰ উল্লেখ হ'ব তাতেই বুজিবা তোমালোকে যে সেইটো হ'ব দ্বিগু সমাস যেনে চোৱা সাত বিহুৰ সমাহাৰ সাত বিহু ইয়াত সাত বুলি কওঁতে বুজি পাইছোঁ যে এইটো এটা সংখ্যা ঠিক তেনেকৈ ত্ৰিভুৱনৰ সমাহাৰ ত্ৰিভুৱন ইয়াতো ত্ৰি বুলি কওঁতে সংখ্যা বুজাইছে মানে বুজি লোৱা য'ত এনেধৰণৰ সংখ্যাবাচক শব্দ আহে গম পাবা যে সেইটো এটা দ্বিগু সমাস এতিয়া আহিছোঁ বহুব্ৰীহি সমাস যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় আন কোনো বিশেষ অৰ্থহে বুজায় তাকে বহুব্ৰীহি সমাস বোলে এতিয়া কথা হ'ল সমস্ত পদ আৰু ব্যস্ত পদ কি সমস্ত পদ মানে হৈছে পদবোৰ লগ লাগি শেষত যি পদ গঠিত হয় সেই সমাসবদ্ধ পদটোকেই সমস্ত পদ বোলে যেনে তিনিটা ৰং যাৰ তিনিবৰণীয়া ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ আৰু ব্যস্ত পদ হৈছে যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে ব্যস্ত পদ বোলে যেনে হাতে কটা ইয়াত হাতেৰে আৰু কটা প্ৰতিটো পদেই হৈছে ব্যস্ত পদ তো ইয়াত কি কোৱা হৈছিল যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় আন কোনো বিশেষ অৰ্থহে বুজায় তাকে কোৱা হয় বহুব্ৰীহি সমাস মানে বুজি লোৱা যিকেইটা পদ মিলি যিটো অৰ্থ বুজাব লাগিছিল কিন্তু সেই অৰ্থ নুবুজায় বেলেগ অৰ্থহে বুজায় যেনেকৈ বিনা আছে পানীত যাৰ বিনা পানী ইয়াত পদকেইটা চাই এনেকুৱা লাগে যে মানে পানীত বিনা আছে কিন্তু বিনা পানী বুলি ক'লে আমি কি বুজোঁ সৰস্বতীক বুজোঁ গতিকে এনে যিবোৰ ব্যস্ত পদ যোগ হৈ যি সমস্ত পদ সৃষ্টি হয় আৰু সেই সমস্ত পদে পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় বেলেগ অৰ্থহে বুজায় তেনে সমাসকে কোৱা হয় বহুব্ৰীহি সমাস ঠিক তেনেকৈ পদ্ম আছে নাভিত যাৰ পদ্মনাভ হত হৈছে ভাগ্য যাৰ তেওঁ হতভাগ্য বাঘে খাইছে যাক বাঘে খোৱা ইত্যাদি বহুব্ৰীহি সমাস আকৌ তিনি প্ৰকাৰৰ কৰ্মধাই বহুব্ৰীহি ব্যাধিকৰণ বহুব্ৰীহি আৰু ব্যতিহাৰ বহুব্ৰীহি এতিয়া আহিছোঁ শেষৰটি সমাস অব্যয়ীভাৱ সমাসলৈ ইয়াত কি কৈছে সামীপ্য অভাৱ পৰ্যন্ত সদৃশ যোগ্য আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকে অব্যয়ীভাৱ সমাস বোলে যেনে বনৰ সমীপ উপবন এই সমাসৰ মূল কথা হৈছে সামীপ্য অভাৱ পৰ্যন্ত সদৃশ যোগ্য এই পাঁচটা শব্দ মনত ৰাখিলে আমি বুজি পাম যে এইটো এটা অব্যয়ীভাৱ সমাস বুলি যেনে ইয়াত কি কোৱা আছিল বনৰ সমীপ ইয়াত সমীপ শব্দটো যোগ হৈ আছে আৰু বনৰ সমীপ মানে হৈছে উপবন ঠিক তেনেকৈ সুখৰ অভাৱ অসুখ ইয়াতো অভাৱ শব্দটো যোগ হৈ আছে জীৱন পৰ্যন্ত আজীৱন ইত্যাদি ইয়াতো পৰ্যন্ত শব্দটো যোগ হৈ আছে গতিকে এইবোৰ হৈছে অব্যয়ীভাৱ সমাস আশা কৰোঁ তোমালোকে বুজি পালা যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক কৰি দিবা আৰু যদি পুনৰ অসমীয়া ব্যাকৰণৰ ওপৰত ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাবা ধন্যবাদ